মই হয় এইটো মই জানো মই ছয়মাহৰ পৰা ভিডিঅ' দিয়া নাই মই জানো মই ৰেগুলাৰ নহয় মই জানো মই এটা লেজি এলেহুৱা মানুহ কিন্তু শুনা এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আহিব চৰি মানে টাইমে পোৱা নাছিল কিন্তু শুনা এতিয়া ৰেগুলাৰ ভিডিঅ' আহিব চ' মানে ছাবস্ক্ৰাইবটো কৰি দিলে ভাল আছিল চব বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰা যায় নেকি নে কি কোৱা হলিউড য'ত একশ্যন কাহিনীৰ লগত নংগবদন প্ৰদৰ্শন কৰা বিখ্যাত তাৰ ওপৰত আহে আমাৰ বলিউড য'ত আমাৰ হিৰোই বুকুত 10টা গুলি খাই শিকা ফাটাই দিয়ে তাৰ ওপৰত আহে আমাৰ টলিউড য'ত 50 লাখ মানুহ মিলি এজন হিৰোক তুলিও চুব নোৱাৰে আৰু একশ্যনৰ কথা কিহে কম তাতে মানুহ বুলি নাভাবে মানুহ বাস্কেটবল আৰু ফুটবল বুলি ভাবে বাস্কেটবলৰ দৰে বাউন্স কৰে আৰু ফুটবলৰ দৰে কিক মাৰে ৱাহ কিন্তু তাতকৈ ওপৰত আহে কি আমাৰ ওচৰ চুবুৰীয়া বাংলাদেশে বনোৱা মুভি কেইটা সো সেই কাৰণে আমি চাম আজি বাংলাদেশৰ এটা মুভিৰ নাম হৈছে বাংলা কিং কং তো আৰম্ভ কৰো चलिए शुरू সকলোৱে টনি কক্কৰটো চিনি পোৱাই আমাৰ ভাৰতৰ কিমান ডাঙৰ সিংগাৰ এই গানটোত তেওঁৰ ইনস্পিৰেশ্যন দেখা নাই গানটোৰ ইন্ট্ৰোতে কি এনাৰ্জি দিছে উফ ই যে কম নালাত ডুবি মৰিব মন যায় আছে স্যার দুজনকে ড্রেস পরিয়েছে আসুন স্যার কালেক্ট তোমালোকে যদি বুজি পোৱা নাই মই বুজাই দিছো শুনা ই হৈছে এটা ডাইৰেক্টৰ আৰু ই এটা ফিল্ম বনাব সব ফিল্ম বনাবৰ কাৰণে ইহঁতে লোকেশ্যনত গৈ আছে এটা শিপত এইজনী হৈছে হিৰোইন তাই আকৌ এই ডাইৰেক্টৰৰ জীয়েক আৰু এইটো হৈছে আমাৰ হিৰো এইটো কিন্তু ঋতিক ৰোশন নহয় দেই তোমালোকে ভাবিব পাৰা যে এইটো ক্ৰিছ হয় কিন্তু নহয় মানে তোমালোকে ভাবিব পাৰা তো এইটো ক্ৰিছ নেকি কাৰণ দেখাততো একেই কিন্তু নহয় ৱাহ কেলা বা তাৰ নাম নাজানো 90 কিলোৰ মানুহ এটা হিলি আছে 5 কিলোৰ শ্বেয়াৰ এটা হিলা নাই যে ডাইৰেক্টৰ গাঞ্জা পান কৰি লৈছে চাগে ৰাতিৰ ধুমুহা ইহঁতক এটা অচিনাকি টাপুত যাই দলি মাৰি দিয়ে তাত হিৰোইনী এটা খোৱাপো দেখা পায় তাৰ পিছে পিছে দৌৰে আৰু হিৰোই হিৰোইনীৰ পিছে পিছে আৰু এইফালে বাকী মানুহকেইটাৰ ওপৰত তাৰ আদিবাসীবিলাকে হামলা কৰি দিয়ে ইহঁতৰ তাত বন্দুক থকাৰ কাৰণে আদিবাসীবিলাকৰ অৱস্থা নেজ নোহোৱা কুকুৰৰ দৰে হৈ যায় আৰু পলাব লগা হয় এইফালে আকৌ হিৰো হিৰোইনীয়ে খোৱা পৌটোৰ পিছে পিছে যায় জংঘলৰ মাজত ক'ৰবাত হেৰাই থাকে এইটো চান্সতে হিৰো হিৰোইনীৰ ওপৰত আদিবাসীৰ আৰু এটা গেঙে হামলা কৰি দিয়ে হিৰো হিৰোইনীৰ আগত ইম্প্ৰেশ্যন ঝাৰিবলৈ 2-4জনক পিটি দিয়ে কিন্তু আদিবাসীৰ সংখ্যা বেছি হোৱাৰ কাৰণে হিৰোৰ কাচ্চা ফাটি যায় আৰু হিৰোইনীক লৈ দৌৰ দিয়ে নিগুনিৰ দৰে নদীৰ পাৰ এটা আৰু তাৰ গুফাটোত যাই লুকাই থাকে আৰু সেই আদিবাসী কেইটা হিৰো হিৰোইনীক বিচাৰি বিচাৰি সেই নদীটোত যেতিয়া জঁপিয়াই কি দেখা পাই জানা চোৱা ইয়াৰ পৰা এই বুজি পোৱা হ'ল যে খৰচী শাক বা বনৰে চবে হলিউড চাই অজগৰক কাই এনাকোণ্ডা কয় বে দুচাৰি চবে মিলি হিৰো আৰু হিৰোইনীক বিচাৰত লাগি যায় কিন্তু এইফালে আমাৰ হিৰো আৰু হিৰোইনী কি কৰি থাকে জংঘলখনৰ খাবলৈ একো নাই কিন্তু ইমান কাপোৰ ক'ত পাই আছে হিৰো হিৰোইনৰ ওপৰত আকৌ আদিবাসী বিলাকে হামলা কৰোঁতে আদিবাসী হয় না আতংকবাদী যেতিয়া তেতিয়া হামলা কৰি থাকে চাওঁ আহা ইহঁতৰ মাজৰ যুদ্ধ এক ছেকেণ্ড মই যি দেখা পাইছো তোমালোকে সেইটো দেখা পাইছে না পেটত চাকু সোমালে কোনে এনেকুৱা কৰে আৰু চাকুটোতো পেটতো সোমোৱা নাই চাইডেদি ধৰিহে ৰাখিছে গুটিত বল লগাৰ দৰে জঁপিয়াই আছে পূৰ্বক হিৰক যুদ্ধ কৰা দেখি হিৰোইনীও জোচত 2-4জনক পেলি দিয়ে কিন্তু পৰিণামে একেই ওলায় আদিবাসীৰ সংখ্যা বেছি হোৱাৰ কাৰণে ইহঁত দুটাৰে কাচ্চা ফাটি যায় আৰু ইহঁত দুটাকে ধৰি লয় কিন্তু আদিবাসী বিলাকে হিৰক 3 কিলোমিটাৰ দূৰত ধুলিয়াই পেলাই দিয়ে আৰু হিৰোইনীকহে লগত লৈ যায় তাৰ কি আছে তাৰ পিছত আৰম্ভ হয় আদিবাসী বিলাকৰ জুম্বা লালা পয়া লগা ডেন্স
এইটো কি বে কেকেৰাৰ কোটিখনতকৈ দেখাত বেয়া দেখোন ইহঁতৰ কিংকং দেখাত এনেকুৱা যদি ইহঁতৰ গডজিলা দেখাত কেনেকুৱা হ'ব আরে বেটি কিংকঙে ধৰিছে তোক মোক যদি ধৰিলে ন মোৰ চিল্লাই চিল্লাই টিকা ফাটি গ'ল হয় কেলা জাপানিজ পৰ্ণৰ দৰে চাউণ্ড দি আছে বে এবার আমি চোখ বন্ধ করলাম তুমিও বন্ধ করো এবার আমি ওখানে লুকাবো তুমি আমাকে খুঁজে বের করবে বুঝতে পারছো গৰিলা তাক এবিচিটি বুজালে বুজিব নেকি হা তই তাক ভাষা দি বুজাই আছ তাকো মেগা লেভেলৰ গৰিলা কেলা ধৰি আশ্ৰয় দিব গম পাবি তেতিয়া আচ্ছা দাঁড়াও আমি ভালো করে বুঝিয়ে দিচ্ছি বন্ধু আমি এখানে গাছের আড়ালে লুকাবো আর তুমি আমাকে খুঁজবে বুঝতে পেরেছো বাই বুজাই দিল বে দিদি মোৰো ঘৰত এটা মহ এটা আছে সি মোক সদায় কৰি দেখে হাগিলে গু তলত কিয় যায় তুমি আহি বুজাই দিবাচোন তোমালোকে মোক একো নুসুধিবা মই মহটোৰ কথা কেনেকৈ বুজি পাওঁ দিছ ইজ টপ চিক্ৰেট য়েছ তাৰপিছত আকৌ আৰম্ভ হয় কি আৰে গান আরে আরে দিদি আপনার কি করে এবার হাওয়া এড়িলে আপনার জিন্দগি বরবাদ হয়ে যাব বন্ধু কিংকং এর সাথে ওই যে মেয়েটা ওকে তুমি এই কাগজটা দিয়ে এসো যাও আগত যেটা ইমেল হোয়াটসঅ্যাপ না আছিল তেতিয়া পাৰ চৰাইদে চিঠি পঠাইছিল শুনিছিলো কিন্তু এইটো কি আমাৰ হিৰোৰ দেখোন লেভেল এক্সট্ৰিম বান্দৰেদি চিঠি পঠায় কিন্তু এক সেকেন্ড বান্দৰে হিৰোৰ কথা কেনেকৈ বুজি পালে ডাইৰেক্ট ক্লাইমেক্স সিন চাও বলা কিবা দিয়ে তাৰ আকৌ ৰ বাকী সব বাৰু সহ্য কৰি ললো কিন্তু এই জামটো অলপো সহ্য নকৰো নহয় মানে গ্ৰেভিটি ফিজিক্স বোলা বস্তু এটা আছেতো এক সেকেন্ডৰ কাৰণে মই এই সস্তা ভিএফএক্সৰ কিংকংটো বিশ্বাস কৰি লম কিন্তু এইটো জাম মোৰ অলপো মানে সহ্য হৈ থকা নাই এইটো ফিল্ম বনোৱাৰ আগত ডাইৰেক্টৰৰ 12টা ৰেজলাৰ টানি লৈছিল এনেকুৱা ফিল্ম বনোৱাৰ কাৰণে ডাইৰেক্টৰৰ জলহস্তি থকা পানীত এৰি দিব লাগে তাৰ আণ্ডাৰ পেনত 3টা কেকৰা এৰি দীপক কালাৰৰ লগত বিয়া পাতি দিব লাগে এইটো ফিল্ম দেখুৱাৰ কাৰণে তাক গৰুৱেদি খুন্দিয়াব লাগে তথাপি 4টা কিং টকা তাক লেডি গৰিলাৰ ড্ৰেছ পিন্ধাই লৰা গৰিলাৰ কেজত বন্ধ কৰি দিব লাগে বাকি কাম লৰা গৰিলাটো কৰি ল'ব নাযাও আৰু ফিল্ম জিন্দগী বৰবাদ কৰি দিল মোৰ এইটো ফিল্মে তো কেনে লাগিল আজি ভিডিওটো যদি ভাল লাগিছে লাইক শেয়ার সাবস্ক্রাইব কৰি দিবা আৰু এতিয়াৰ পৰা ভিডিও মই ৰেগুলাৰ দিম এণ্ড হ্যাপি নিউ ইয়াৰ টু অল অফ ইউ থ্যাঙ্কস ফৰ ওয়াচিং